কিতাপখনকে অকণমান চাওঁচোন। দিনৰ দিনটোত কামৰ পৰা আজৰি নাপাওঁ কিতাপ চাবলৈ মেলিবলৈ। মোবাইলতে সেই ইউটিউবতো কিবা কিবি ঢেৰ দি থাকে। দিনটো কামেই শেষ নহয় নহয়। ভাতৰ পৰা আদি কৰি একদম কাপোৰ কানি ধোৱালৈকে ঘৰ মোচা সৰা চফা কৰা এইবিলাকত লাগি থাকোঁতেই মোৰ কিতাপখন অকণমান চাবলৈকে সময় নহয়। ইমানবিলাক পঢ়িলোঁ শুনিলোঁ, যদি চাকৰি এটা ল'ব নোৱাৰোঁ কি হ'ব বাৰু। লগৰ ছোৱালীবোৰ ইমান চাকৰি পাইছে, লগৰ ল'ৰা ছোৱালী চবেই চাকৰি পাইছে। মই একদম সিহঁতৰ কথা ভাবিলে মানে মন চনবোৰ বেয়া লাগি যায় আৰু পাই। সিহঁতি পাছে ভালেই লাগিছে বাৰু, কিন্তু মইহে একো এটা পাব পৰা নাই। ইমানবিলাক পঢ়িলোঁ শুনিলোঁ, কেতিয়াবা মানে এনেই পঢ়িলোঁ নিচিনাহে লাগে আৰু। সেই আজি চাহ ভাত একোৱে নাপাম নেকি? সন্ধিয়াৰ পৰাচোন এই ৰুমটোৰ ভিতৰতে বহি আছা। চাহ অকণ খাওঁ লাগিছে নহয়। মই কি কৰি আছা বুলি দেখিছেনে নাই দেখা বাৰু হে? অকণমান বোলো সেই কিতাপখনকে অকণমান চাওঁ। লগৰ ছোৱালীবোৰ ইমান চাকৰি বাকৰি পাইছে, মোৰহে একো এটা হোৱা নাই। অকল সেই কোলা চৰুটো ধৰি থাকোঁতে গৈছে আৰু। আজিৰ পৰা মই অকণমান কিতাপ পঢ়িম বুলি ভাবিছোঁ গধূলি। মায়ে সন্ধিয়া সময়ত ভাত দুটামান পাতি দিব পাৰিব নহয়? নহ'লে চাহকণচোন আপুনিও দেখোন বনাই মেলি খাব পাৰে। ভণ্টিৰ পৰা পৰীক্ষা হৈ আছে, আপুনি বনাই কিনে নিজে খাব পাৰে নহয়। মোক পাই থাকিব, মই এতিয়া কিতাপ পঢ়িবলৈ লৈছোঁ। সেই পাৰিলে মোকো চাহ অকণ বনাই আনি দিয়কহে। এওঁ কৰিলে ঠাইহে লাগিলে, এতিয়া চাহ অকণ মইহে বনাই আনি দিব লাগিব পাই। হয় বাৰু, এওঁ ইমানবিলাক পঢ়া শুনা কৰিলে, এতিয়া সেই দিনৰ দিনটো কামৰ পৰা আজৰিয়ে নাপায়। এতিয়া অকণমান পঢ়িবলৈ লৈছে, পঢ়ক আৰু ময়ে চাহ অকণ বনাই আনি দিওঁহি আৰু। লগৰ ল'ৰা ছোৱালীবোৰ কিমান চাকৰি বাকৰি পাইছে, তেওঁৰ মনটোতে বেয়াও লাগে নহয়। আকৌ আমাৰ সেই বগীয়া এটাই আকৌ জহাই থাকেহি নহয় লোকৰ যা তাৰ কথা। কিতাপখন অকণমান পঢ়িবলৈ লৈ মানে শান্তি নাই। আকৌ এওঁ বোলে চাহ খাওঁ, মোক খাওঁ, নিজে বনাই খাই থাকিলেও হয়। মই বা কিমান কৰি থাকিম দিনৰ দিনটো কাম কৰি আজৰি নাপাওঁ। মোৰতো মন যায় নহয় চাকৰি তাকৰি এটা ল'বলৈ। ঘৰতে কিমান সময় থাকিম। লগৰ ল'ৰা ছোৱালীবোৰ দেখিলে মানে ইমান হিংসা লাগে, বেয়া লাগে। মইহে বোলো ইমান চাকৰি বাকৰি হেৰি নোপোৱা হৈ থাকিলোঁ। পঢ়াটো ইমান বেয়া নাছিলোঁ। দাদাহঁতে একদম হাজিৰা কৰি মেলি মোক ইমান কষ্টকৈ পঢ়াইছিলে। এতিয়া যদি চাকৰি এটা ল'ব নোৱাৰোঁ কিহে পাব আহে। এডিয়াৰে দিছিলোঁ, কিন্তু ইমান ভাল নহ'ল ৰিজাল্ট। এইবাৰ আকৌ পষ্ট আহি আছে নহয়, সেইখিনিতে মই সেই এপ্লাই কৰিম বুলি ভাবিছোঁ। সেইকাৰণে এতিয়াৰ পৰাই পঢ়িয়ে আছোঁ আৰু। আমাৰ ল'ৰাটোৱে আকৌ সেই কালি চাকৰি এটা পালে নহয়। কালি সেই এপইণ্টমেণ্ট আনিলেগৈ। তাৰপৰা আজি সেই মানুহ মাতিবলৈ বুলি গৈছে। আজি বোলে গধূলিকৈ বোলে খানা এটাকে দিম বোলে, হেৰি বোলে ঘৰে বোলে হাঁহ এটা মাৰিম বোলে। তাৰপৰা হাঁহ নোখাবৰ কাৰণে সেই বোলে ডিম বোলে এক প্লেট লৈ আহিম বোলে। ডিমকে বোলে বইল কৰি পিনে ফ্ৰাই কৰি পিনে দি দিবা বুলি কৈছে। মোৰ যে মনটো খুব ভাল লাগিছে। আমাৰ বোলো ইমান দুখীয়া মানুহৰ ঘৰত যে বোলো সেই ল'ৰাটোৱে চাকৰি এটা যে পাইছে যে, মোৰ কৈছে ন কপাল একদম ফুলি গৈছেগৈ আৰু। তই আকৌ কেনে ওলালি সাজি কাচি? মইহে আকৌ বোলো সেই মানুহ মাতি থৈ আহোঁগৈ বুলি যাওঁ বুলি লৈছিলোঁহে আকৌ। তইহে ওলালি দেখোন। হ'ব দে, তইও যাবি মই এফালে, ময়ো যাম এফালে। এই দলখানৰ তলা এটা মাৰি থৈ যাব লাগিব। মোৰ আকৌ মনটো কিমান ভাল লাগিছে। ময়ো কেতিয়াবা ওলাই যাম। ল'ৰাটোক প্ৰশংসা কৰি থৈ আহিম বুলি ভাবিছোঁ। কিমান ফুটনি মাৰিব পাৰিম এতিয়া মই। আমাৰ নিচিনা মানুহৰ ঘৰত যে ল'ৰাটোৱে যে চাকৰি পাইছে। মোৰো মনটো ভাল লাগি আছে খুব। সেইকাৰণে ধুনীয়াকৈ শাৰী এখন পিন্ধি লৈছোঁ। মই বোলো দোকানৰ ফালৰ পৰা আহোঁগৈ। হাঁহৰ লগত দিবলৈ আকৌ সেই কোমোৰা চোমোৰা নাই নহয়। ঘৰত সেই যি এজোপা আছিলে সেইজোপাতে বগোৱাই নাই কোমোৰা। তাৰপিছত মা মছলা কি লাগে, আদা নহৰু সেইবিলাকো নাইকিয়া হৈ আছিলে নহয়, লৈ আহিমগৈ বোলো। সেই খাতিয়েহে ওলাইছে আকৌ। হয়নে? যা ময়ো যাওঁ, সেই কুনকুনিহঁতৰ ঘৰ ফালৰ পৰা আহোঁগৈ। নাতিটো আকৌ ল'ৰাটোৱে লৈ গ'লগৈ নহয়। তাকে নহ'লে লৈ যাব পাৰিলেহেঁতেন, সেই কুনকুনি জীয়েকৰ লগত খেলি থাকিব পাৰিলেহেঁতেন। যাওঁ পাই অকণমান ষ্টাইল দিয়ে ওলাইছোঁ। এতিয়া আকৌ মানুহজনে চাকৰি পাইছে নহয়। আগৰ নিচিনাকৈ যাদুলি মাদুলিকৈ থাকিলে মানে মানুহে আৰু হাঁহিব পায়। সেইকাৰণে সেই পুৰণা হওক সেই শাৰী এখন পিন্ধি ওলাইছোঁ। এতিয়া ধুনীয়া কাপোৰ কানি অলপমান ল'ব পাৰিম আৰু। আগতে নহয় কাৰোবাৰ বিয়া এখন খাবলৈও নেমাতে পায়। এইবোৰ ঘৰৰ অৱস্থা দেখিয়ে, আমাৰ ঘৰৰ অৱস্থাটো দেখিয়ে। এতিয়া অকণমান ঘৰটো সেই অলপমান উন্নত হ'ব আৰু। পকী ঘৰ লাহে ধীৰে সাজিম আৰু। ল'ৰাটো ডাঙৰ হৈ আহিছে, তাকো ভাল স্কুলখনত দিব পাৰিম আৰু। মনটো অকণমান ভাল লাগিছে দেই। ময়ো যদি কিবা এটা কৰিব পাৰোঁ, সৰু সুৰাকৈ যদি কিবা এটা চাকৰি ময়ো পাই যাওঁ, তেতিয়া আৰু ভাল হ'ব আৰু। যাওঁ পাই অকণমান গাঁৱৰ ফালে ওলাই যাওঁ। আগতে আকৌ মোক মানুহবোৰে খুব হাঁহিছিলে নহয়। এইজনী হেৰি তলতলি আহিছে, একদম কেটকা লেতেৰি বুলি হাঁহে। চাল চিকা বিকহু বুলি কোনো একদম হেৰি দেখিবকে নোৱাৰিছিলে। এতিয়া ল'ৰাটোৱে চাকৰি পাইছে নহয়। গাঁৱৰ মানুহৰ আগত অকণমান ফুটেনিটো মাৰি থৈ আহোঁগৈ পাই। আমাৰ দেহা মানে মোৰ লগত বৰ ধুনুকে খেলি আছে দেই। আজি টোপনি নাই অহা। ৰাতিপুৱাতে ধুনুকে শুই ল'লে পাই। এতিয়া ধুনুকে মায়ে গা পা ধুৱাই দিলে আৰু মোৰ লগত ধুনুকে খেলি আছে। আমাৰ দেহা মানে হ'বলে নাতিনীক খেলাই আছে। আমাৰো নাতিটোক লৈ আহিম বুলি ভাবিছিলোঁ। আমাৰ আকৌ সেই পুতুলে খেতি বাতি লৈ গ'লগৈ নহয়। মানুহ মাতি ফুৰিছে গোটেইখন। আমাৰ ল'ৰাটোৱে চাকৰি পালে নহয়, গম পাই নাই? হয় নেকি? কি চাকৰি পালে সি? কেলে সি এজনী কি বুলি কয় জানো 26,000 পদ ওলাইছিলে যে, সিহঁতে সেই এপ্লাই কৰিছিলে। মই বোলো ভাল হ'লে বেয়া হ'লে দি দে বুলি ক'লোঁ। মানুহজনীও ক'লে বোলে দি দিয়কচোন যে। তাৰপিছত সেই দিলে আৰু এতিয়া সেই হাইস্কুলতে সেই চকীদাৰ সেই পদ এটা পাইছে নহয়। মই বোলো
বৰ ভাল হলাই পাই বোলো আমাৰ নিচিনা সেই দুখীয়া মানুহৰ ঘৰত বোলো এনেকৈ চাকৰি টুকৰি পালেহে ভাল লাগে বোলো মনটো আজি খুব ভাল লাগিছে মই বোলো সেই গধূলিকৈ খানা এটা খাম মাতিবলৈ বুলি আহিছিলোঁ আকৌ হয়নে ভালেই হ'ল পাই ভালেই হ'ল গধূলিকৈ খানাটো কি খোৱাবি পিছে মানুহ গোটেইখন মাতি ফুৰিছে হ'বলা কিনো দিব হয়নে ঘৰে হাঁহ আছে আৰু সেই ঘৰৰ হাঁহ এটাকে মাৰিম আৰু তাৰপিছতে বোৱাৰীজনীক ডিম লৈ আহিবলৈ কৈছোঁ তাৰপৰা আপোনালোকৰ আকৌ সেই ধনিয়া সিহঁতক কৈ দিব আকৌ দেই চবকে কৈ দিব মই বোলো সেই চবকে এতিয়া লগ নাপালোঁ নহয় আপোনাৰ আগতে কৈ থৈ গৈছোঁ নোযোৱাকৈ নাথাকিব আকৌ সেই কুটকুৰিকো লৈ যাব মই এতিয়া গৈ থাকোঁ দেৰি হ'ব নহয় আকৌ মানুহ ঢেৰ মাতিবলৈ আছে পাই চাকৰি পালে মাকে জহাবলৈ বুলি আহিছে খানা খাবলৈ মাতিবলৈ বুলি আহিছে আমাৰচোন ল'ৰাই এইবোৰ খবৰ খাতিয়ে নাই পলৌ তলৌকৈ ঘূৰি ফুৰা ক'তো কাম ধান্দা বুলিবলৈতো নাই আহক আজি ঘৰলৈ আহক আজি একদম মই ঠিকছে দিম ইয়াক ৰ তামাম গৰম লাগিছে ঐ আহিলি লোকে পুতুলে ইমান কষ্ট কৰি সেই হাজিৰা কৰি মেলিও কিতাপ পঢ়ি এতিয়া সেই চকীদাৰ চাকৰি পাইছে আমাৰ তেজ খাব ফ্ৰীতে বুন্দা ফ্ৰীতে খাবলৈ পাই বহুত তেল ধৰিছে জহনি চবেই চব একদম মানে মোৰ মূৰটো খাবলৈহে জীয়াই আছে আৰু দেই এইবোৰ বোলে চাকৰি এটা লওঁ বোলে যেন তেন সেইবোৰ খবৰ খাতি নাই ককাইৰে ইমান মৰ কষ্ট কৰি সেই খুৱাই আছে সেইবিলাক কাম ধান্দা এখন কৰো সেইটোতো নাই বোলে চাকৰি এটা লওঁচোন বোলে কিতাপকে অকণমান পঢ়ো শিক্ষাও নাই মাৰচোন এফালৰ পৰা আহিছোঁ হোৱাটো নোহোৱাটো এনেই বকি নাথাকিবিচোন বাৰু ইমান গৰমে জৰমে আহিছোঁ বোলে ল'ৰাটোক বোলে পানী এগিলাচ দিওঁ শিক্ষা হ'লে নাই আহি পোৱাৰ লগে লগে একদম পূৰা বকিবলৈ লাগিছে হেৰৌ পুতুলে সেইবোৰ ভালকৈ সেইবোৰ ইউটিউবত চাই মেলি সেই পঢ়িলে মেলিলে আৰু চাকৰিটো পালে আৰু মই আকৌ সেইটোত এপ্লাই নকৰিলোঁ সেইটো সময়ত তোক পইচা খুজিছিলোঁ এপ্লাই কৰিম বুলি দিছিলি জানো পইচা মাৰক পইচা খুজিবলৈ মাৰ সেই পইচা গছ যে ক'ৰবাত যে একদম মই একেবাৰে সেই হাজিৰা ক'ৰবাত কি কৰি আনি পিনে তোক পইচা হে মই কিবা চাকৰি নকৰোঁ নহয় মোক খুজিলে পইচা পাবি যে নিজে কষ্ট কৰিব লাগে আকৌ লোকে একদম হাজিৰা কৰি মেলিও এতিয়া সেই ইমান কষ্ট কৰি পিনে এই কষ্টৰ ফল পাইছে চাকৰি পাইছে আমাৰবোৰ খবৰ খাতি নাই খবৰ খাতি নাই তেজ খোৱাবোৰ বোলে কিবা এটা বোলে সৰু সুৰাকৈ বোলে চাকৰি এটা লওঁচোন শিক্ষা নাই পলৌ তলৌকৈ ঘূৰি ফুৰা এই ঢিটিকালি মাৰি পিনে ঘূৰি ফুৰা অকল সিমানহে আৰু তহঁতৰ হে প্ৰভু মোৰ মানে জীৱনটোত সুখ শান্তি বোলা বস্তুটো নাইকিয়া হ'ল আৰু দেই লোকে চাকৰি পাইছে বুলি মইনো বা সেই চাকৰিটো কেনেকৈ পাই দিওঁ বা চাকৰি পোৱাটো ইমান উজু হোৱা হ'লে বৰ কাহানি বা চাকৰি এটা পালোঁহেঁতেন কষ্টটো নকৰাকৈ থকা নাই কাম চাম কৰিবলৈ মোৰ মন নাযায় বাৰু ইমান কষ্ট কামবোৰ কোনে কৰেগৈ দাদাই সেই ক'ৰবাত কাম কৰি মেলি আহি পিনে ধুনীয়াকৈ সেই ঘৰখন চলাই আছে সেইকাৰণে মই টেনশ্যন ফ্ৰী হৈ আছোঁ চাকৰি এটা ল'বলৈনো মোৰো মন যায় আকৌ সেই বুলি আৰু ইমান ওপৰতে মই চাকৰি নাপাওঁ নহয় মায়ে মানে সেই লোকক পোৱা দেখি পিনে একদম পূৰা বকিবলৈ লাগি গৈছে আৰু কি যে কৰোঁ নহয় মই ক'ৰবালৈ গুচি যাওঁ নিচিনাহে লাগে আৰু কেতিয়াবা দেচোন দে তই ইয়াত বহি পিনে মোক বকি থাকিব নালাগে দেহা মানুহজনী অকণমান লওঁ দে তই মোলৈ ভাত দামান পাৰগৈ যা এতিয়া সেই ক'ৰবাৰ পৰা ঘামি জুমি আহিছ গোটেইটো একেবাৰে অৱস্থা নাইকিয়া হৈ আহিছে হাত ভৰি ধোৱা নাই মই সেই দেহা মানুহজনীক তোক ল'বলৈ দিম ল'বলৈ দিম কোন ঘনীয়া মেখেলা দিবলৈ গৈছিলি তাই কি ভাত নাপালে নেকি খাবলৈ এতিয়া মানে সেইটোহে হ'লগৈ ওচৰত থকাতকৈ নথকাই ভাল নিজে গৈ পিনে ভাত দামান পাৰি পিনে খাই লওঁগৈ ইমান ভোক লাগিছে লোকৰ ল'ৰাই ইমান কষ্ট কৰি মেলি সেই চাকৰি পাইছে আমাৰ এইবোৰ খবৰ খাতি নাই খবৰ খাতি নাই মই ইমান কষ্ট কৰি মেলি সেই সৰুৰ পৰা ডাঙৰ কৰিলোঁ এতিয়াবা নিজে সিহঁতি চাকৰি এটা ল'বলৈ যদি ধান্দা নিদিয়ে মইনো বা সিহঁতক ক'ত কি কৰি দিম পইচা পাতি হাতত বুলিবলৈ মোৰ এটকা নাই ডাঙৰতে যি ইনকাম কৰে আৰু এতিয়া সেই বোৱাৰীজনী আহিছে তাই সেই হাঁহ কুকুৰা পুহিছে আৰু সেইবোৰ পৰাই যি টকা ওলাই আৰু ইও যদি সেই কাম ধান্দা অকণমান কৰে ডাঙৰতে অলপমান ৰক্ষা পাব নাই বা অকণমানো বুজি নাপায় দেই মইনো কি কৰোঁ মই ভাবিয়ে নাপাওঁ বন্ধুসকল তেনেহ'লে খণ্ডটো আজি ইমানটা সামৰণি মাৰিছোঁ যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বিলাক যদি সকলোতকৈ আগতীয়াকৈ পাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেল